নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ জনক বুলি কাক জনা যায়? অপশ্যন এ দিয়া আছে জৱাহৰলাল নেহৰু, বি আৰ আম্বেদকাৰ, চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডি এটাও নহয়। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি আৰ আম্বেদকাৰ। অপশ্যন বি আৰ আম্বেদকাৰ। আমাৰ ২ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ এলেকা থকা ৰাজ্যখনৰ নাম কি হয়? অপশ্যন এ ৰাজস্থান, বি অৰুণাচল প্ৰদেশ, চি উত্তৰাখণ্ড, ডি মহাৰাষ্ট্ৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ৰাজস্থান। অপশ্যন নম্বৰ এ ৰাজস্থান। ৩ নম্বৰ প্ৰশ্নটো হৈছে কোনখন ভাৰতীয় ৰাজ্যক ঈশ্বৰৰ নিজৰ দেশ বুলি জনা যায়? অপশ্যন এ উত্তৰ প্ৰদেশ বা ইউ পি, অপশ্যন বি হিমাচল প্ৰদেশ, চি তামিলনাডু, ডি কেৰেলা। এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চি কেৰেলা। অপশ্যন নম্বৰ চি কেৰেলা। ৪ নম্বৰ প্ৰশ্নটো হৈছে জনসংখ্যা বৃদ্ধি পালে তলৰ কোনটোৰ সমস্যা হয়? অপশ্যন এ সীমিত ভূমি সম্পদৰ ওপৰত হেঁচা, বি ভূমিৰ অভাৱ নোহোৱা, চি ভূমিৰ ক্ষতি নোহোৱা, ডি ওপৰৰ আটাইকেইটা। এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ সীমিত ভূমি সম্পদৰ ওপৰত হেঁচা। আমাৰ মাজত ৫ নম্বৰ প্ৰশ্নটো হৈছে কানহা নেশ্যনেল পাৰ্ক বা কানহা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন এ আসাম, বি ৱেষ্ট বেংগল, চি নাগালেণ্ড, ডি মধ্যপ্ৰদেশ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি মধ্যপ্ৰদেশ। অপশ্যন ডি মধ্যপ্ৰদেশ। ৬ নম্বৰ প্ৰশ্নটো হৈছে কালচাৰ ইউনিভাৰ্চিটি ক'ত অৱস্থিত? অপশ্যন এ নগাঁও, বি ধুবুৰী, চি যোৰহাট, ডি মাজুলী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি মাজুলী। অপশ্যন ডি মাজুলী। ৭ নম্বৰ প্ৰশ্নটো হৈছে তাম আৰু জিং মিহলি কৰি ডেছ বনোৱা হয়, অৰ্থাৎ তাম আৰু জিং মিহলি কৰি কি বনোৱা হয়? অপশ্যন এ পিতল, বি সোণ, অপশ্যন চি হীৰা, ডি এটাও নহয়। এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ মাজত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পিতল। অপশ্যন নম্বৰ এ পিতল। ৮ নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন জিলা হাতীদাঁতৰ শিল্পৰ বাবে বিখ্যাত? অপশ্যন এ দৰং, বি শোণিতপুৰ, চি বৰপেটা, ডি এটাও নহয়। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি বৰপেটা। অপশ্যন নম্বৰ চি বৰপেটা। এই ৯ নম্বৰ প্ৰশ্নটো বহুতো চাকৰি পৰীক্ষাত আহিছে, গতিকে প্ৰশ্নটো হৈছে কাঠ পেঞ্চিলত তলৰ কোনটো ব্যৱহাৰ কৰা হয়? অপশ্যন এ ফছফৰাছ, বি ছিলিকন, অপশ্যন চি গ্ৰেফাইট, ডি এটাও নহয়। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি গ্ৰেফাইট। অপশ্যন নম্বৰ চি গ্ৰেফাইট। ১০ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানখন ডেছ চনত সংবিধান সভাই গ্ৰহণ কৰে? অপশ্যন এ 1949 চনৰ 26 নৱেম্বৰ, 1950 চনৰ 26 জানুৱাৰী, চি 1951 চনৰ 26 জানুৱাৰী, ডি 1952 চনৰ 26 জানুৱাৰী। এই আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1949 চনৰ 26 নৱেম্বৰ। ১১ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী বা বলবৎ কৰা হয়? অপশ্যন এ 1948 চনৰ 26 জানুৱাৰী, অপশ্যন বি 1949 চনৰ 26 জানুৱাৰী, অপশ্যন নম্বৰ চি 1950 চনৰ 26 জানুৱাৰী, অপশ্যন নম্বৰ ডি এটাও নহয়। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1950 চনৰ 26 জানুৱাৰী। ১২ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? অপশ্যন নম্বৰ এ ইন্দিৰা গান্ধী, বি সৰোজিনী নাইডু, চি মাদাৰ টেৰেছা, ডি এটাও নহয়।
এই 28টা অপশ্যনৰ ভিতৰত আমাৰ মাজত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি সৰোজিনী নাইডু। অপশ্যন নম্বৰ বি সৰোজিনী নাইডু। ধন্যবাদ বন্ধু বান্ধৱীসকল। এনেকুৱা ধৰণৰ নতুন নতুন শিক্ষামূলক ভিডিঅ' পোৱাৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।